হেল্ল' গাইছ মানে আজি মই যাব ওলাইছোঁ এখন বিয়ালৈ আৰু বিয়াখন কিয় পাতিছে কেইনা পাতিছে কেতিয়া পাতিছে কিহৰ কাৰণে পাতিছে গোটেইখিনি বুজি আছোঁ ভিডিঅ'টো চাই থাকক আৰু বিয়া ঘৰৰ পাই আহি দেখাবলৈ কি কইনাক গা ধুৱাব ওলাইছে আৰু গা ধুৱাব লওঁতেতো জানাই গোটেইবিলাক মানুহ আছে কলৰ পুলিৰ তলত আৰু ইফালে কইনা বহি আছে আৰু কেমেৰা চেমেৰা লৈ পূৰা ভিডিঅ' কৰি আছে মানুহবিলাকে ক'ত কি হয় ভিডিঅ'টো চাই থাককচোন বাৰু গম পাব আৰু এইফালে লোক পালোঁ দনচালৈ ইয়াকে সুধিলোঁ বাৰু কাৰ বিয়া পাতিছে তাৰপৰা ক'লা কি হেৰি বিয়া নহয় বোলে এখন বিয়াৰ শ্বুটিংহে চলি আছে ইয়াতে পাপৰি গগৈ আৰু গণদীপ দাৰ খুব ধুনীয়া গান এটা আহি আছে তাৰ কাৰণে ইয়াতে বিয়াৰ শ্বুটিং চলি আছে বুলি কৈছে লগত ভিডিঅ' কৰিব লাগিব পুৰা বিয়াৰ ভিডিঅ' বিয়া আৰু বিয়া আহি আছে আপোনালোকে চাব আৰু গান এটা আহি আছে পাপৰি গগৈ আৰু কি নাম গণদীপ কাকত মজা পাব মানে বহুতখিনি কেতিয়া মানে সেটআপ এটা আমাৰ ইনকে বনোৱা হৈছে গান পূজাৰ আগে আহি যাব ৰোল Artist, best of luck. Camera কোনো না চাইছেন রোল রোল 2 3 4 5 অ্যাকশন সিঙ্গার প্রোডিউসার প্রথমতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইমান ধুনীয়াকে সবে মানে আৰ্টিষ্ট হিচাপে নহয় এটা পৰিয়াল হিচাপে কাম কৰিলে খুব ভাল লাগিব আৰু যিখিনি কৰি আছে এতিয়ালৈকে একদম পৰিয়ালৰ নিচিনাকৈ গৈ আছে গোটেইখিনি আৰু বাকি যিখিনি কাম আছে আজি যিখিনি কৰিব পৰিয়ালৰ নিচিনাকৈ কৰিব কালি যিখিনি হ'ব সেইখিনি গান বুলি ভাবি পেলাই কামখিনি কৰে আৰু বিশেষভাৱে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়াকৈ পৰিৱেশটো ধুনীয়া কৰাৰ কাৰণে লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক জিঅ'দা লগতে তেখেতৰ গোটেই টিমখিনি লগতে মণিমা আমাৰ মানস আছে আমাৰ ডন আছে গাৰ্গী আছে তো গোটেইখিনিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কামটো সকলোৱে কৰিছোঁ চলো যাও ওকে কইনাৰ মা আমার শুটিং আরম্ভ হয়ে গেল এতিয়া অ্যাকশন বাইদেউ আপুনি বহি দিয়ক লাহে লাহে টাইম মুখখনক পানী তুলক কাটে বাস হ'ব আৰু চোতালত পুৰা পেণ্ডেল চেণ্ডেল দি দিছে বঢ়িয়াকৈ আৰু কইনাক গা ধুই আছে চাওকচোন বাৰু এই পানী চানী ঢালি দিছে মূৰত পুৰা একদম বিয়া লাগি গৈছে আৰু নাম কি আছিল বিয়াৰ উৰুলি নতুনকৈ দাদাৰ গান এটা আহিছে দাদাৰ নাম গানটো যদি গোটেইখিনি কাম ধুনীয়াকৈ হৈ যায় তেতিয়াহ'লে অক্টোবৰ 1 তাৰিখ ভাবি আছোঁ পূজাৰ আগে মুঠতে পূজাৰ আগে পাই যাব আৰু গীতটো খুব ধুনীয়া গীত আপোনালোকে অলপ শুনিছে বাৰু এতিয়া শ্বুটিঙৰ হেৰিত মানে শুনা পাইছে আপোনালোকে আৰু একদম মই আশা কৰিছোঁ আৰু আপোনালোকে যাতে এই গীতটোক মৰম দিয়ে খুব ধুনীয়াকৈ আঁকোৱালি লয় যথেষ্টখিনি কষ্ট অকল মোৰে নহয় প্ৰত্যেকজন মানুহৰে মই আৰু পাপৰি গগৈয়ে গাইছোঁ আৰু খুব ধুনীয়াকৈ লিখি উলিয়াইছে ৰূপজ্যোতি শৰ্মাই আৰু সুৰো তেখেতে কৰিছে মই গাইছোঁ আৰু মই মিউজিকো কৰিছোঁ মিক্সিং কৰিছে পলাশ গগৈ তাৰমানে এইফালে পূৰা ধন্দাতে পূৰা লাগি আছে আৰু কামত শ্বুটিঙৰ কামত বিয়াৰ পিঠি বনাইছে ধুনীয়াকৈ আৰু হাতত চাহৰ ডেচকি ইফালে চাহ এইফালে দৰা পাৰ্টি আহি গ'ল আৰু এইফালে কইনা ঘৰৰ মানুহ যাই আছে আৰু দৰা ঘৰলৈ আহি আছে কইনা ঘৰৰ মানুহবিলাক ধুনীয়াকৈ কেমেৰা চেমেৰা পূৰা সাজু হৈ আছে আৰু